কবিতাৰ শিৰোনাম তোমাৰ বাবে এটা ঘৰ আছে। ভগৱান মোৰ দেশলৈ আহিবা, থাকিবলৈ তোমাক ডাঙৰকৈ ঘৰ এটা সাজি দিম। যদিও মই থাকোঁ উৰুষা পজাত, তোমাক ৰাজ আতিথ্য দিম। ইতিহাস খুচুৰি খুচুৰি তোমাৰ জন্মৰ চাৰ্টিফিকেট বিচাৰি মই পালো নে নাই নাজানো, কিন্তু অংকৰ ধৰি লোৱা হ'ল সূত্ৰ মানি, নিমিলা অংকৰ সমাধান সাক্ষ্য গ্ৰহণ কৰি নিৰ্ধাৰণ কৰিছো তোমাৰ জন্ম। তোমাৰ বাবে ডাঙৰকৈ এটা ঘৰ নিৰ্মল কৰি ৰাখিছো ঠাই ভাই ভাইৰ টনাটনিত নিগৰি ওলোৱা ৰক্তাঞ্জলিত। আমি দুই ভাই, ৰাম আৰু ৰহিম। মই গীতা পঢ়ো আৰু সি কৰা। গীতাই কয় শান্তি, কৰাণেও একেটাই, কিন্তু আমাৰ মাজত মিল নাই। আমাক দুয়োকে দুটা ঘৰ লাগে, ডিজাইন বেলেগ বেলেগ, কিন্তু ঠাই একেটাই। তোমাৰ বাবে ডাঙৰকৈ এটা ঘৰ সাজি আমি উৰুষা পজাতেই থাকিম। ক্ষুধা বুভুক্ষাৰ হাৰ ভগা সপোনবোৰ প্ৰতিবাৰ বাৰিষা যদিও উঠি গৈয়েই থাকে। নাঙল চলা বাটত সপোনবোৰ যদিও গজি নুঠে। শোষণ বঞ্চনা প্ৰতাৰণা অৱহেলাৰ শিৱজৰীত যদিও কৃষকৰ শ্বহীদৰ পৃষ্ঠাৰ তালিকাখন দীঘলীয়া হৈ গৈয়েই থাকে। মাজনিশা উচ্চ শিক্ষাৰ চাৰ্টিফিকেটখন অন্ধকাৰ ভৱিষ্যতৰ চিতাত যেতিয়া জ্বলি উঠে, ৰাম ৰহিম যদু মধু সকলোৱে উচুকি উঠে। প্ৰিয়তমৰ দুখত যদিও ৰাংঢালি চকুলতকে, ৰাংঢালি হৃদয় ভগা বেদনাত প্ৰিয়তমী কবিতা লিখে দুখৰ অৰণ্যত আন্ধাৰে। তোমাৰ বাবে ডাঙৰকৈ এটা ঘৰ সাজি আস্থা বিশ্বাস আৰু ৰাজনীতিৰ চাকনৈয়াত প্ৰয়োজনবোৰ পাহৰি থাকিম বুদ্ধৰ বাণী, অহিংসাই পৰম ধৰ্ম। বাৰে বাৰে ক্ৰুশবিদ্ধ কৰিম যীশুক, তোমাৰ সৃষ্ট অনন্তকোটি ব্ৰহ্মাণ্ড। কাৰ্ল চেগানৰ পেল ব্লু ডটত তোমাৰ বাবে এটা ডাঙৰকৈ ঘৰ সাজি তোমাৰ আৰাধনা শংখ ঘণ্টা উৰুলি আৰু মন্ত্ৰোচ্চাৰণৰ ধ্বনিত সকলোবোৰ সমস্যা তোমাৰ চৰণত অৰ্পণ কৰে। উৰুষা পজাত আকাশৰ তৰাবোৰ গণি গণি যদিও শেষ কৰিব নোৱাৰো, তৰাবোৰ যদিও বিস্ফোৰিত হৈ থাকে সপ্তভংগ নাগৰিকৰ সপোনবোৰৰ দৰে, তথাপি তোমাৰ বাবেই ডাঙৰকৈ এটা ঘৰ সাজি। ধন্যবাদ।